নমস্কাৰ, আন এটা অন্যতম গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠিয়েই ঘৰৰ দুৱাৰখন খুলি প্ৰথম এনে কি কাম কৰিলে জীৱনত কেতিয়াও কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। এনে কি কাম আছে যি কাম কৰিলে কেতিয়াও আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়াও নহয়। এই কথা যদি আপোনালোকেও জানিব বিচাৰে তেন্তে জয় মা লক্ষ্মী বুলি কমেণ্টত লিখিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবলৈ নাপাহৰিব। এনে কিছু কাম আছে যি কাম ৰাতিপুৱা শুই উঠিয়েই মুখ্য দুৱাৰখন খুলি সঠিকভাৱে কৰিব পাৰিলে জীৱনত কোনো সমস্যাৰ সন্মুখীন হোৱা নাযায়। আৰ্থিক দিশত উন্নতি কৰাত আপোনাক কোনেও বাধা দি ৰাখিব নোৱাৰে। এই কথাখিনি আপুনি হয়তো বিশ্বাস কৰিবলৈ টান পাব পাৰে, কিন্তু এয়াই সত্য। আপোনাৰ ঘৰত যিখন মুখ্য দুৱাৰ আছে সেই মুখ্য দুৱাৰখনৰ যথেষ্ট মহত্ব আছে। বাস্তুশাস্ত্ৰই কৈছে যে বাকীসমূহ দুৱাৰ যেনেকুৱাই নহওক কিয়, কিন্তু মুখ্য দুৱাৰ বাকী সকলো দুৱাৰতকৈ ডাঙৰ আৰু দুটা পাল্লাৰ দুৱাৰ হোৱাটো অত্যন্ত জৰুৰী। অৰ্থাৎ মুখ্য দুৱাৰ কেতিয়াও ছিংগল হ'ব নালাগে বুলি বাস্তুশাস্ত্ৰই কৈছে। অন্যথা ঘৰখনত বহুতো ডাঙৰ বাস্তুদোষ লাগে বুলি কোৱা হয়। দ্বিতীয় কথাটো হৈছে সদায় ঘৰৰ মুখ্য দুৱাৰ তথা আশে পাশে থকা পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে, কাৰণ ঘৰৰ যিখন মুখ্য দুৱাৰ থাকে সেই দুৱাৰেদিয়েই মা লক্ষ্মীয়ে ঘৰখনলৈ প্ৰৱেশ কৰে। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ মুখ্য দুৱাৰ সঠিক দিশত আৰু স্বচ্ছ পৰিৱেশত থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ, যাৰ ফলত ঘৰখনলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ আগমন ঘটে। আপোনাৰ ঘৰখন যেনেকুৱাই নহওক কিয়, কিন্তু ঘৰৰ মুখ্য দুৱাৰখন সঠিক দিশত স্থাপন কৰাটো আপোনাৰ বাবে অত্যন্ত জৰুৰী। আচলতে ৰাতিপুৱা শুই উঠিয়েই ঘৰৰ মুখ্য দুৱাৰখন খুলি ঘৰখনৰ মহিলাই কি কাম কৰিব লাগে সেয়া কথা আমি জানো আহকচোন। ঘৰখনৰ মহিলাগৰাকীয়ে ৰাতিপুৱাই শুই উঠি দুৱাৰৰ চাৰিওদিশে অলপ পানী ছটিয়াব লাগে, নাইবা পূজা বা প্ৰাৰ্থনা গৃহত থকা লতা বা ঘটৰ পানীও ছটিয়াব পাৰে। নিশা শোৱাৰ পূৰ্বে স্নান কৰি পূজা বা প্ৰাৰ্থনা ঘৰত এক লটা জল থৈ দিলে ৰাতিপুৱা শুই উঠি যদি সেই জল মুখ্য দুৱাৰৰ চাৰিওদিশে ছটিয়াব পাৰে তেতিয়াহ'লে সেয়া গংগা জলৰ সমানেই পবিত্ৰ মনা হয়। আন এটা মন কৰিবলগীয়া কথা হৈছে যে শনিবাৰ আৰু বৃহস্পতিবাৰৰ দিনা ঘৰ ঝাৰু দিয়াৰ পূৰ্বে ঘৰখনত পানী ছটিয়াই লৈহে ঝাৰু দিব লাগে। আপুনি প্ৰতিদিনে ঘৰ ঝাৰু দিলেও শনিবাৰ আৰু দেওবাৰৰ দিনা ঘৰ ঝাৰু দিয়াৰ পূৰ্বে ঘৰখনৰ প্ৰতিটো কোঠা চুকে কোণে পানী ছটিয়াব লাগে। শনি আৰু বাৰ আৰু দেওবাৰে ঘৰত পানী ছটিওৱা পিছতহে ঝাৰু দিয়া এটা তাৎপৰ্য আছে। যদি আপোনাক শত্ৰুৱে আপোনাৰ বা আপোনাৰ ঘৰখনৰ ওপৰত কিবা কলা যাদু কৰি থৈছে তেতিয়াহ'লে সেই সকলো আঁতৰি যায় বুলি কোৱা হয়, আৰু মা লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰে বুলিও কোৱা হয়। আপুনি নিশ্চয় প্ৰতিদিনে ঘৰ মুছে, কিন্তু মনত ৰাখিব বৃহস্পতিবাৰৰ দিনটোত বাদ দি বাকী বাৰ কেইটাত যেতিয়া ঘৰ মুচিব তেতিয়া পানীত অলপ পৰিমাণৰ নিমখ মিহলি কৰি ঘৰ মুচিব, কিন্তু বৃহস্পতিবাৰে ঘৰ মুচোতে পানীত নিমখ নিদিব। বাকী বাৰ কেইটাত নিমখ মিহলি কৰোঁতে তাতে অলপমান হালধি মিহলাই ঘৰ মুচিলে বৃহস্পতি গ্ৰহ শক্তিশালী হয় বুলিও কোৱা হয় আৰু ঘৰলৈ মা লক্ষ্মীৰ আগমন হয়। আৰু সোমবাৰৰ দিনা ঘৰৰ মুখ্য দুৱাৰত আম পাতৰ মালা আঁৰিব পাৰিলেও শুভ মনা হয়, আৰু প্ৰতি সোমবাৰে সেই মালাডাল সলনি কৰি আন এডাল মালা দিলেও এটা শুভ মানা হয়। ঘৰৰ কোনো সমস্যাৰ ৰোগ ব্যাধিৰ সন্মুখীন হোৱা নাযায়। যদিহে আপুনি আৰ্থিক দিশত উন্নতি হোৱাটো বিচাৰে তেতিয়াহ'লে বৃহস্পতিবাৰে ঘৰৰ মুখ্য দুৱাৰ অশোক পাতৰ মালা আঁৰিব পাৰে। অশোক পাতৰ মালা ঘৰৰ মুখ্য দুৱাৰ আঁৰিলে আৰ্থিক নাটনি নহয় বুলিও বাস্তুশাস্ত্ৰ মতে কোৱা হৈছে। আন এটা কামো আপোনালোকে কৰিব পাৰে, ঘৰৰ মুখ্য দুৱাৰখনত ভগৱান গণেশ বাবাৰ ফটো আঁৰিব পাৰে। কিন্তু সাৱধান হ'ব, গণেশ বাবাৰ ফটোখন আঁৰোতে যাতে গণেশ বাবাৰ মুখখন বাহিৰৰ ফালে নহয়। যদিহে গণেশ বাবাৰ মুখখন বাহিৰৰ ফালে কৰি থোৱা হয় তেতিয়াহ'লে বিপদজনক বুলি কোৱা হয়। বাহিৰৰ ফালে মুখ কৰি নথব গণেশ বাবাৰ ফটো। আৰু এটা কথা, গণেশ বাবাৰ ফটোত যদি আপোনালোকে 3টা ময়ূৰৰ পাখি আঁৰিবলৈ পাৰে তেতিয়াহ'লে খুবেই শুভ বুলি মনা হয়। গণেশ বাবাৰ ফটোত 3টা ময়ূৰৰ পাখি
যদি আঁৰি থয় তেতিয়াহ'লে কোৱা হয় যে আপোনাৰ ঘৰৰ সকলো বাস্তু দোষ আঁতৰি যায়। গতিকে এইখিনি হৈছে মোৰ আজিৰ ভিডিঅ'টোৰ সকলোখিনি কথা। যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ অকণমান মৰমে আমাক উৎসাহ জনায়। আৰু এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কমেণ্টত জয় মা লক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।